আশাবাদী। আৰু এই যিটো স্থানত আমি উপস্থিত আছোঁ ইয়ালৈ কেতিয়াও অসমৰ কোনো মুখ্যমন্ত্ৰী অহা নাই, কোন প্ৰথমবাৰলৈ অসমৰ এগৰাকী মুখ্যমন্ত্ৰী চাওক, বড়ো জাতিৰ পিতা বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম। বড়ো জাতিটোক তেখেতে আজিৰ এই অৱস্থাত পোৱাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। সেইকাৰণে বড়ো জাতিয়ে তেখেতক জাতিৰ পিতা হিচাপে সন্মান দিছে, চিহ্নিত কৰিছে। গতিকে সেইগৰাকী ব্যক্তিৰ এই স্থানলৈকে য'ত তেখেতৰ প্ৰতিমূৰ্তি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। আমাৰ মন্ত্ৰী সকলোকে নিৰ্দেশ দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে আমি গোটেই মন্ত্ৰীসকল ইয়াত আহি উপস্থিত হওঁ। তাৰ কাৰণে প্ৰথমবাৰৰ বাবে কোনোবা এজন মুখ্যমন্ত্ৰী ইয়াত শ্ৰদ্ধা নিবেদন মইতো প্ৰথমবাৰৰ কাৰণে যদি হয় মোৰ কাৰণেতো গৌৰৱৰ কথা, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিছে। মই আকৌ কৈছোঁ, যদি প্ৰথমবাৰৰ কাৰণে কোনোবা এগৰাকী মুখ্যমন্ত্ৰী ইয়ালৈকে আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে মই গৌৰৱান্বিত আৰু তেখেতৰ ওচৰত কৃতজ্ঞ। আমি সকলোৱে বড়ো, মিচিং, কাৰ্বি, ৰাভা, আমি তিৱা সকলোৱে মিলি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছোঁ। কলিতা, কোচ, চিডুল কাষ্ট, ব্ৰাহ্মণসকল সকলোৱে মিলি আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছোঁ। আমি ইজনে সিজনৰ পৰা আঁতৰি থাকিব নালাগে। আজি যদি কোনো এগৰাকী মুখ্যমন্ত্ৰীলৈকে অহা নাই, সেইটো তেখেতলোকে অহা নাছিলে মই একো ক'ব খোজা নাই, কিন্তু আমি নতুন পৰিৱেশ আৰু সৃষ্টি কৰিব লাগে। বড়ো অসমীয়া, বড়ো কাৰ্বি, বড়ো ৰাভা, অসমীয়া ৰাভা, এই কথাবিলাক হ'ব নালাগে। আমি সকলোৱে অসমৰ নাগৰিক, আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিবলৈকে সকলোৱে প্ৰচেষ্টা চলাব লাগে। আৰু কিন্তু আমি এনেকৈ আমাৰ যি জাতি জনগোষ্ঠী আছে তেখেতসকলক যদি সন্মান প্ৰদৰ্শন কৰোঁ, তাৰ ওপৰত মুখ্যমন্ত্ৰী হিচাপে যদি বিশেষ সন্মান প্ৰদৰ্শন কৰে, তেতিয়া কথাবিলাক বহুত সহজ হ'ব। আমাৰ মাজত ভাতৃত্ববোধ আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অতি কঠোৰ, অতি দৃঢ় হ'ব। মই ক'লোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়ে নিশ্চয়কৈ ক'ব। কেবিনেটখন গতানুগতিক, কেবিনেটখন নট পাৰ্টিকুলাৰলি ফৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। কেবিনেটখন আমাৰ গতানুগতিক, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত কেবিনেট হয় কিবা নহয় কিবা সেই জিলাখনৰ কাৰণে ঘোষণা কৰে। মই ভাবোঁ আজিও এই কেবিনেটখন ব্যতিক্ৰম নহ'ব কোকৰাঝাৰৰ কাৰণে। ভাল খবৰ আহিব আজি। মই আকৌ কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰে। আমি কেবিনেটখন কোকৰাঝাৰত যদিও কৰিছোঁ, এখন আমাৰ এখন গতানুগতিক কেবিনেটেই। কেবিনেটখন কোকৰাঝাৰত যদিও কৰিছোঁ, এখন আমাৰ এখন গতানুগতিক কেবিনেটেই। ঠিক আছে, আমাৰ 4খন কেবিনেট হয় বা 2 মাহত 8খন কেবিনেট হয়, তাৰে এখন আমি বাহিৰত পাতিবলৈ আহোঁ, সেইখন আমাৰ গতানুগতিক প্ৰক্ৰিয়া। কিন্তু এটা নিয়ম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, য'ত কেবিনেট হয় তাতে কিবা এটা ঘোষণা কৰে, যিহেতু ৰাইজে আশা কৰে, কিন্তু সেইটো নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব। কিন্তু আকৌ কৈছোঁ, এখন আমাৰ গতানুগতিক কেবিনেটে হয়। মানে বন্দুকৰ গুলীৰ এটা সময়ত কোকৰাঝাৰত ৰাতিপুৱা হৈছিল আৰু আজি গোটেই কেবিনেট উঠি আহিছে, মুখ্যমন্ত্ৰী আহিছে, এটা উল্লেখ। ডেভেলপমেণ্ট লাগিব, দুটা বস্তু, ডেভেলপমেণ্টে শান্তি আনে নে শান্তিয়ে ডেভেলপমেণ্ট আনে, বিতৰ্ক থাকিব পাৰে, কিন্তু দুয়োটাৰ সংযোগ অত্যন্ত গুৰুত্বপূৰ্ণ। কোনোবাই কেতিয়াবা কৈ দিয়ে ৰাস্তা বনাই দিয়ক, ইয়াতে বেয়া কাম নোহোৱা হৈ যাব, কাৰণ মানুহবিলাক অহা যোৱা কৰিব, গাড়ী মটৰ অহা যোৱা কৰিব, গতিকে বেয়া কাম নোহোৱা হৈ যাব। কিন্তু কোনোবাই কয় কোনো বেয়া কাম বন্ধ কৰি দিয়ক, ৰাস্তা পথ আহিব, মানে মানুহ বা কাম কৰিবলৈকে আগুৱাই আহিব। গতিকে কিন্তু যিয়ে নহওক, দুয়োটা যদি কোনটো হয় কোনটো নহয় বিতৰ্ক থাকিব পাৰে, কিন্তু দুয়োটাৰে সংযোগ, দুয়োটাৰে সম্পৰ্ক অতি নিকট। গতিকে ইয়াতে ডেভেলপমেণ্ট হৈছে কাৰণে শান্তি হৈছে, বা শান্তি হৈছে কাৰণে ডেভেলপমেণ্ট হৈছে, মানুহ এনেকৈ ওলাই আহিছে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে
ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।